নমস্কাৰ মই পবিত্ৰ মেছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পবিত্ৰ মেছ অসম এণ্টাৰটেইনমেণ্টৰ মাজতে আজি কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট নাই আজি এটা বিশেষ ভিডিঅ'ৰ ওপৰত ভিডিঅ'টো বনাইছোঁ বিশেষ কথাটো হৈছে এইকেইদিন যিহেতু মই কণ্টিনিউ বনাই আছোঁ এনেকুৱা ভিডিঅ'বোৰ সৌকিনা বনাইছিলোঁ মই চাফাই কৰ্মীৰ ওপৰত এটা ভিডিঅ' অৰ্থাৎ ক'ভিড চেণ্টাৰ কেয়াৰৰ যিসকল চাফাই কৰ্মী আছিলে তেখেতলোকৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে বহুত সুন্দৰ সহায় দিছে ফেচবুকৰ লগতে ইউটিউবত বহুত সুন্দৰ সহায় দিছে তাৰ পাছতেই আজি এটা বিষয় বহুত দিনৰ পৰা মোক কৈ থকা এটা বিষয় আজি ভাবিলোঁ মই আপোনালোকৰ মাজলৈ উত্থাপন কৰোঁ আৰু আপোনালোকে যদি ভাল পায় কথাটো গুৰুত্ব সহকাৰে ল'ব আৰু শ্বেয়াৰ এটা কৰিব যাতে চৰকাৰ ঘৰৰ বৰমূৰীয়াসকলৰ কোনোবাই গম পায় আমি বহুখিনি সময়ত দেখি আহোঁ যে গৃহৰক্ষী জোৱান আমি প্ৰায় কৈ থাকোঁ আপোনালোকে চাগে বুজি পায় হোমগাৰ্ড বুলি ক'লে গৃহৰক্ষী জোৱানসকলে প্ৰত্যেকটো সময়তে বৰ্তমান ৰাজপথৰ মাজত প্ৰতিবাদ কোনে কৰা নাই প্ৰতিবাদ শিক্ষক সমাজে কৰিছে প্ৰতিবাদ ৰাজপথৰ মাজত শিক্ষক সমাজে কৰিব লগা হৈছে চিকিৎসকে কৰিব লগা হৈছে উকিলে কৰিব লগা হৈছে কৰা নাই কোনে প্ৰতিবাদ পুলিচেও প্ৰতিবাদত নামিব লগা হৈছে অৱশেষত গৃহৰক্ষী জোৱান যিসকলে আমাক সুৰক্ষা দি আমাক নিৰাপত্তা দি প্ৰত্যেকটো সময়তে বিভিন্ন কামত তেখেতলোকক যিহেতু প্ৰয়োজন হয় বহুখিনি কামত তেখেতলোকৰ প্ৰয়োজন হয় ইলেকশ্যন বুলি ক'লে ডাইৰেক্ট মনত পৰে গৃহৰক্ষী জোৱানসকলক যি আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ যি কুকুৰ খটুৱা দিয়ে কিমান ৰ'দ বৰষুণ একাকাৰ কৰি তেখেতলোকে নিজৰ কৰ্তব্য সম্পাদন কৰে কিন্তু তাৰ পাছত অৱহেলিত হয় কিয় 3 বছৰ আগৰ এটা ভিডিঅ' কিছু সময়ৰ পূৰ্বে মই চাইছিলোঁ ভিডিঅ'টো 3 বছৰ আগৰ আছিলে তেতিয়া আমাৰ গৃহ বিভাগৰ দায়িত্বত আছিলে অসমৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেত আছিলে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে যেতিয়া গৃহ বিভাগটো চলাই আছিলে তেখেতলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে যে তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰি দিয়া হ'ব কিন্তু তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে কিন্তু বৰ্তমান সময়লৈকে সেই গৃহৰক্ষী জোৱানসকলে কেৱল প্ৰতিবাদ আৰু তেখেতলোকৰ সমস্যা হৈ ৰ'ল কোনো ধৰণৰ সমাধান সূত্ৰ আজিলৈকে নোলালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া গৃহ বিভাগটো কাৰ ওচৰত আছে আপোনালোকে ইতিমধ্যে গম পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে খুব সুন্দৰকৈ কিছুমান কথা কয় যে আমি সমস্যা সমাধান কৰি দিম বা কিবা কৰি দিম কিবা কৰিম কিন্তু কৰে জানো বস্তুবোৰ সেনেকৈ হয় জানো আজিলৈকেতো বহুখিনি ক্ষেত্ৰত হোৱা নাই দীঘলী পুখুৰীত পাৰত যিহেতু গৃহৰক্ষী জোৱানসকলে বহুত ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে নিজকে আত্মজা দিয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আপোনালোকে সৌসিদিনা দিছপুৰৰ যি সন্মুখত তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰপাছত তেখেতলোকক বাধা প্ৰদান কৰি গৃহৰক্ষী জোৱান প্ৰতিবাদত নামিছে পুলিচে তেখেতলোকক বাধা দিছে অৰ্থাৎ আৰক্ষী আৰু গৃহৰক্ষী বাধা দিবলগীয়া হৈছে কাৰণ তেখেতলোকৰ সমস্যা সমাধান হোৱা নাই 9,000 টকাৰে পেটে ভাতে এখন ঘৰ নচলে মন্ত্ৰী মহোদয় বা যিসকল বৰমূৰীয়া আছে তেখেতলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ চাগে এপ্লেট ভাতৰ দাম হৈছে 5,000 4,000 ইমান কাৰণ কি ডাঙৰ দামী আপোনালোকে হোটেল ৰেষ্টুৰেণ্টত খায় কিন্তু আপোনালোকে 30 দিন ৰ'দ বৰষুণ নেওচি একাকাৰ কৰি যিসকলে নিজৰ কৰ্তব্য সম্পাদন কৰে তেখেতলোকক মাহেকৰ মূৰত আপোনালোকে কিমান ভাত্তা প্ৰদান কৰে 9,000 টকা আপোনালোকে অনুমান কৰকচোন 9,000 টকাৰে বৰ্তমান সময়ত বৰ্তমান প্ৰেক্ষাপটত যি আকাশলংঘী বস্তুৰ দাম সেই সময়ত আপোনালোকে কি পাব পাৰে 9,000 টকাত এটা পৰিয়ালৰ কথা চিন্তা কৰিবলৈ বাদ দিয়ক এটা ছিংগল মানুহ চলিবৰ কাৰণে কিমান পইচা লাগে আপোনালোকে তেখেতলোকৰ যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি সমাধান কৰাৰ বহুখিনি সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু আজিলৈকে তেখেতলোকৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব পৰা আপোনালোকে হোৱা নাই তেখেতলোকৰ মূল প্ৰতিশ্ৰুতি হৈছে তেখেতলোকৰ যিসমূহ চাকৰি আছে সেই চাকৰিসমূহ স্থায়ীকৰণ কৰা আৰু যি দৰমহা আছে ধৰা পে স্কেল তেখেতলোকক যি বান্ধি দিয়া হৈছে সেয়া বৃদ্ধি কৰা 9,000 টকা নহয় সেয়া তাতকৈ বৃদ্ধি কৰিবলৈ তেখেতলোকে দাবী জনাইছে একেই আপোনালোকে যদি চাবলৈ যায় অসম পুলিচৰ এজন বিষয়ববীয়াই যি কাৰ্য সম্পাদন কৰি থাকে গৃহৰক্ষী জোৱানজনে একেই কাৰ্য সম্পাদন কৰি থাকে তেখেতো যদি ৰ'দত আছে এখেতো ৰ'দত আছে তেখেতলোক যদি বৰষুণত তেখেতলোকো বৰষুণত হয়তো তেখেতলোকতকৈ এখেতলোকে বেছিহে কষ্ট কৰিব লগা অৰ্থাৎ গৃহৰক্ষী জোৱানসকলে কিন্তু অৱহেলিত কোন গৃহৰক্ষী জোৱানসকল তেখেতলোকৰ পে স্কেল কিমান 18,000 পৰা 32,000 টকা এখেতলোকৰ কিমান 7,500 পৰা 9,000 টকা এনেকুৱা কিবা এটা পায় মানে মাননি আকাৰে পোৱাৰ দৰে হয় কিন্তু প্ৰশিক্ষণ প্ৰাপ্ত এইসকলক স্থায়ীকৰণৰ বাবে বহুদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু আজিলৈকে সমাধান সূত্ৰ ওলোৱা নাই বৰ্তমান অসম আৰক্ষীত যেহেতু বহুতো নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু
বৰ্তমান সময়ত নিযুক্তি কিমান দূৰ সুস্থ সবল স্বচ্ছতাৰে হ'ব সেয়া সময় লক্ষণীয় হ'ব বহুখিনি ক্ষেত্ৰত আমি দেখি আহিছোঁ টেট পৰীক্ষাৰ নিযুক্তিৰ ক্ষেত্ৰত বছৰ নিকা হৈছে বুলি কয় কিমান স্বচ্ছৰ নিকা হৈছে আপোনালোকে চাগে এতিয়া গম পাইছে যেতিয়া এৰেষ্ট হৈছে মাষ্টৰ যেতিয়া গ্ৰেপ্তাৰ হৈছে টেটৰ মাষ্টৰ যেতিয়া গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ ডাঙৰ ডাঙৰ নেতাবোৰ যেতিয়া গ্ৰেপ্তাৰ হৈছে ডাঙৰ ডাঙৰ বিষয়াসমূহ যেতিয়া গ্ৰেপ্তাৰ হৈছে নেতাসমূহ গ্ৰেপ্তাৰ হৈছে আপোনালোকে গম পাইছে কিমান স্বচ্ছ নিকা এইবোৰ জৰিয়তে কামবোৰ হৈ আছে আজি আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু তেখেতলোকৰ যিসমূহ সমস্যা আছে আমি বৰ্তমান কথা এটা হয় বাক স্বাধীনতা বুলি এটা বস্তু আছে সেইটোৰ জৰিয়তে তেখেতলোকে কথাখিনি ক'ব পাৰে আৰু তাৰ জৰিয়তে তেখেতলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথৰ মাজত 1947 চনৰ যোনখন আছিলে আইনখন তেখেতলোকে এখনো এক্সটেণ্ড কৰাৰ কথা কৈ আছে কাৰণ কি সেই আইনখনত যিবোৰ কথা লিখা আছিলে বৰ্তমান প্ৰেক্ষাপটত সেইবোৰ একোৱেই হোৱা নাই গতিকে সেই প্ৰেক্ষাপটটোলৈ যদি আপুনি চাবলৈ যায় সেইখন আইনখনলৈ যদি চাবলৈ যায় এই কামবোৰ কিন্তু হ'ব লাগিছিলে কিন্তু সেইখিনি কিয় পিছ পৰি ৰৈছে বা কোনে অৱহেলা কৰিছে তাৰ বিনিময়ত এইটো পিছ পৰি ৰৈছে সেয়া উল্লেখনীয় বিষয় আমি কিন্তু এই মুহূৰ্তত আমাৰ জৰিয়তে বা কথা কোৱাৰ স্বাধীনতাৰ জৰিয়তে বাক স্বাধীনতাৰ জৰিয়তে ইণ্ডিপেণ্ডেঞ্চিৰ জৰিয়তে যিটো লিবাৰ্টি আছে সেইটোৱে ক'ব পাৰি সেই লিবাৰ্টিৰ জৰিয়তে আশা কৰিছোঁ তেখেতলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক গৃহ বিভাগৰ দায়িত্ব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু খুব সুন্দৰকৈ চাই আছে তেখেতে বহুখিনি কাম সম্পাদনো কৰিছে আৰু সেইদিনা চাফাই কৰ্মীসকলৰ যি ভিডিঅ' তাৰ পাছতে তেখেতলোকক কিবা আশ্বাস প্ৰদান কৰিছিলে যে তেখেতলোকৰ কামবোৰ কৰি দিয়া হ'ব মেডিকেল বিভাগত তেখেতলোকৰ নিযুক্তি প্ৰক্ৰিয়া কৰা হ'ব কিন্তু কিমান দূৰ কি কৰে সেয়া আমি যেনেকৈ কওঁ সময়ত হ'ব লক্ষণীয় ঠিক সেইদৰে এতিয়াও সেইবোৰ কামবোৰ সময়ত হ'ব লক্ষণীয় এনেকুৱা ধৰণৰ হৈছে গতিকে আশা কৰিছোঁ গৃহৰক্ষী জোৱানসকলৰ দুখ বেদনাবোৰ বুজক তেখেতৰ পৰিয়াল 9,000 টকাৰে বৰ্তমান প্ৰেক্ষাপটত চলিব নোৱাৰে 9,000 টকা একোৱেই নহয় আপোনালোকে যদি কম্পেৰিজন কৰি চায় মই আপোনাক ক'লোনে আপোনাক এপ্লেট ভাতৰ দাম চাগে তেখেতলোকৰ কিমান হ'ব 4,000 5,000 কাৰণ দামী দামী ৰেষ্টুৰেণ্টত খায় কাৰ টকা সেয়া আমাৰ টকা গতিকে সেই কথাবোৰ আপোনালোকে গুৰুত্ব দি অলপ চাব লাগে আৰু তাৰ বিচাৰ বিবেচনাৰে আপোনালোকে অলপ কামবোৰ কৰক আৰু এখেতসকলক স্থায়ী যিটিৰ কথা সেই সমাধান কৰিবলৈ চেষ্টা বুলি আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ তেখেতলোকৰ দুখ দৰ্শা আপোনালোকে শুনিছোঁ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ মোৰ চেনেলটোৰ জৰিয়তে আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব অনাগত দিনবোৰত যাতে গৃহৰক্ষী জোৱানসকলৰ ৰাজপথৰ মাজলৈ নাহি তেখেতলোকৰ যিবোৰ দাবী আছে সেয়া পূৰণ কৰি অসম আৰক্ষী জোৱানসকলৰ দৰে তেখেতলোকে যাতে সন্মান পায় তাকে কামনা কৰিছোঁ আৰু ৰাজ্য চৰকাৰৰ ওপৰত আস্থা ৰাখিছোঁ আৰু তেখেতলোকে যিহেতু কামবোৰ সুচাৰুৰূপে কৰি আছে এখেতসকলৰ কামবোৰ যদি সুচাৰুৰূপে কৰে তেতিয়া ভাবিম যে স্বচ্ছতাৰে বৰ্তমান তেখেতলোকৰ সমাধান সূত্ৰ ৰাইজৰ বাবে কাম কৰিবলৈ ৰাইজৰ সহায় কৰিবৰ বাবে ৰাইজৰ লগত থকাৰ মানসিকতাৰে চৰকাৰ গঠন কৰি চৰকাৰখনে সুচাৰুৰূপে কাম কৰিছে বুলি আমি মানিবলৈ বাধ্য গতিকে ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰ কৈছোঁ পুনৰ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম গতিকে আজি এই ভিডিঅ'টোৰ পৰা গৃহৰক্ষী জোৱানৰ যিটো বিষয় লৈ ভিডিঅ'টো আহিছিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব পবিত্ৰ নেছ অসম এণ্টাৰটেইনমেণ্ট থেংক ইউ